নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ আৰু আপোনালোকে চাই আছে আমাৰ সময়। এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আৰু অভিযোগ উত্থাপন হৈছে মানিকপুৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আৰু য'তেই থাকিব ললিতা বৈশ্য তাতেই আঁচনিৰ ন তথ্য আৰু ষ্ট্ৰীট লাইট এনৰেগা অথবা পথ নিৰ্মাণ সকলো আঁচনিতে দুৰ্নীতি কৰিছে এইগৰাকী পঞ্চায়তৰ সভানেত্ৰীয়ে। আমি জনাই আছোঁ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু য'তেই থাকিব ললিতা বৈশ্য তাতেই আঁচনিৰ ন ৰহস্য বুলি ষ্ট্ৰীট লাইট এনৰেগা অথবা পথ নিৰ্মাণ সকলো আঁচনিতে দুৰ্নীতিত নামি পৰিছে এইগৰাকী ললিতা বৈশ্য নামৰ এইগৰাকী সভানেত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু সভানেত্ৰীগৰাকীৰ সৈতে এই দুৰ্নীতিত GRS কনিষ্ঠ অভিযন্তাৰ হাত থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে আৰু মানিকপুৰ পালেংবাৰী গাঁও পঞ্চায়তত সীমাহীন দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছে। পঞ্চায়ত অভিনেত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সভানেত্ৰী কেইগৰাকীৰ সৈতে বিষয়া জড়িত আছে বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে আৰু প্ৰথমে ষ্ট্ৰীট লাইট আৰু শেহতীয়াকৈ পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত কৰিছে পঞ্চায়ত সভানেত্ৰী ললিতা বৈশ্যই। আমি জনাই আছোঁ ৰাস্তা নিৰ্মাণ সমিতিৰ সভাপতিক আওকাণ কৰি বলপূৰ্বকভাৱে চহী আদায় কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে একাংশ লোকে আৰু সভানেত্ৰীগৰাকীৰ সৈতে এই দুৰ্নীতিত GRS কনিষ্ঠ অভিযন্তাই হাত উজান দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে বহুতো লোকে আৰু 2 নং পালেংবাৰী চাৰিআলিৰ পৰা বৌমাৰী পাৰঘাটলৈ যোৱা CC ব্লক ৰাস্তা নিৰ্মাণৰ নামতো সীমাহীন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে আৰু এনৰেগা আঁচনিৰ অধীনত পালেংবাৰী তৰুণৰাম ফুকন প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত কৰা কামসমূহত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু 2 নং পালেংবাৰী চাৰিআলিৰ পৰা বৌমাৰী পাৰঘাটলৈ যোৱা CC ব্লক ৰাস্তা নিৰ্মাণৰ নামতো সীমাহীন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে। আমি জনাই আছোঁ এই খবৰ ইতিপূৰ্বে গাঁও পঞ্চায়তৰ নামত অহা ষ্ট্ৰীট লাইটৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰি ৰাইজৰ ৰোষত পৰিছে সভানেত্ৰী ললিতা বৈশ্য আৰু বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পালেংবাৰী গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ সংঘটিত হৈছে আৰু প্ৰথমতে ষ্ট্ৰীট লাইট আৰু শেহতীয়াকৈ পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে এইগৰাকী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে। আমি দেখাই আছোঁ এই পথৰ দৃশ্য মানিকপুৰ পালেংবাৰী গাঁও পঞ্চায়তত এই দুৰ্নীতিৰ অভিযোগ আৰু পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে এই দুৰ্নীতিৰ অভিযোগ ষ্ট্ৰীট লাইট এনৰেগা অথবা পথৰ নামত দুৰ্নীতিৰ অভিযোগ পঞ্চায়ত অভিনেত্ৰীৰ বিৰুদ্ধে আৰু প্ৰাপ্ত অভিযোগ অনুসৰি এনৰেগা আঁচনিৰ অধীনত পালেংবাৰী তৰুণৰাম ফুকন পথৰ দুৰ্নীতি কৰিছে এইগৰাকী পঞ্চায়ত সভানেত্ৰীয়ে আৰু প্ৰথমে ষ্ট্ৰীট লাইটৰ অভাৱ দুৰ্নীতি কৰিছিল এগৰাকী সভানেত্ৰী ললিতাই আৰু ষ্ট্ৰীট লাইটৰ পিছত এইবাৰ ৰাস্তাৰ নামত কেলেংকাৰী সংঘটিত কৰিছে এগৰাকী পঞ্চায়ত সভানেত্ৰী আৰু মানিকপুৰৰ পালেংবাৰী গাঁও পঞ্চায়তত সীমাহীন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী সভানেত্ৰীৰ বিৰুদ্ধে আৰু বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পালেংবাৰী গাঁও পঞ্চায়তত এই দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পথ নিৰ্মাণৰ নামত তেওঁ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। এই মুহূৰ্তত পথৰ দৃশ্য দেখাইছোঁ ৰাইজক। আমাৰ স্থানীয় ৰাইজৰ মন্তব্য আছে, এই মুহূৰ্তত আমি মন্তব্য আগবঢ়াব বিচাৰিছোঁ। মেম্বাৰৰ লগত ল'ব লাগে, কোনো মেম্বাৰৰ লগত নলয়, সি নিজে কৰে। তাৰ লগত ছেক্ৰেটাৰী থাকিব, ছেক্ৰেটাৰী সিয়ে কোনো কাম সিয়ে কৰে, তামিয়ে কৰে, মেম্বাৰৰ লগত কোনো সম্পৰ্ক নাই। এইটো আমাৰ তৰুণৰাম ফুকন প্ৰাথমিক বিদ্যালয় স্কুল, ইয়াত এই এনৰেগাৰ কাম হৈছিল। এনৰেগাৰ কামত যিকোনো এনৰেগাৰ কামত প্ৰেচিডেণ্টৰ চহী লাগে। আমাৰ মেম্বাৰে এই মাষ্টাৰ ৰোল দিব যাতে মাষ্টাৰ ৰোল চহী লাগে, মাষ্টাৰ ৰোল চহী কৰিব যাতে সিয়ে নিজা কৰি তাতে 60,000 টকাৰ আৰু এই মাষ্টাৰ ৰোল বানাই ডিমাণ্ড দিছিল। আপোনালোকে চিন্তা কৰি চাওক এইটো কেনে কাম হৈছে। তাৰপিছত GRS মোক ফোন কৰি জনাল হয় কথাটো, 60,000 টকা ডিমাণ্ড দিছিল। ভিডিঅ' কথাটো গম পায়, ভিডিঅ'ক আমি ইয়াতে অৱগত কৰিছিলোঁ, ভিডিঅ' আহিছিল। ভিডিঅ' এইবাৰ নেক্সট GRSক ফোন কৰি কথাটো মাতিল। ভিডিঅ' এইবাৰ কৈছে হয় না, 60,000 টকা ডিমাণ্ড হয় ছাৰ, ডিমাণ্ড দিছিল। তাৰপিছতে ভিডিঅ' তথাপিতো প্ৰেচিডেণ্টৰ বিৰুদ্ধে কোনো এটা ব্যৱস্থা লোৱা নাই। তাৰমানে কিবা অলপ আছে ৰহস্য। মেম্বাৰৰ লগত ল'ব লাগে, কোনো মেম্বাৰৰ লগত
আৰু মানিকপুৰ পালেংবাৰী গাঁও পঞ্চায়তৰ সীমাহীন দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছে আৰু প্ৰথমে সভানেত্ৰীগৰাকীৰ নাম সাঙুৰ খাইছিল ষ্ট্ৰীট লাইটৰ দুৰ্নীতিৰ নামত তেওঁ কেলেংকাৰী ষ্ট্ৰীট লাইটৰ কেলেংকাৰীত তেওঁৰ নাম সাঙুৰ খাইছিল আৰু ইয়াৰ পিছতে এইবাৰ তেওঁ ৰাস্তাৰ নামত দুৰ্নীতি কৰাৰ ঘটনা পোহৰলৈ আহিছে আৰু ৰাইজে অভিযোগ উত্থাপন কৰিছে বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পালেংবাৰী গাঁও পঞ্চায়তত তেওঁ দুৰ্নীতি সংঘটিত কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে তেওঁ ৰাস্তাৰ নামত দুৰ্নীতি কৰাৰ ইতিপূৰ্বে গাঁও পঞ্চায়তৰ নামত অহা ষ্ট্ৰীট লাইটৰ নামত তেওঁ ব্যাপক ধন দুৰ্নীতিত সংঘটিত কৰিছিল আৰু ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছিল ৰাইজে আৰু ৰাইজৰ ৰোষত পৰি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছিল এইগৰাকী সভানেত্ৰীয়ে আৰু পঞ্চায়তৰ সভানেত্ৰী ললিতা বৈশ্য এইবাৰ ব্লক ৰাস্তা নিৰ্মাণ আৰু মগনৰেগাৰ যি আঁচনি সেই কামত সংগঠিত কৰিছে ব্যাপক দুৰ্নীতি আৰু প্ৰাপ্ত অভিযোগ অনুসৰি আঁচনিৰ অধীনত পালেংবাৰী তৰুণৰাম ফুকন প্ৰাথমিক বিদ্যালয়ৰ যি খেলপথাৰ আছে এই খেলপথাৰত যি মাটিৰ কাম চলি আছে তাত মাটিৰ কামত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰাৰ লগতে পঞ্চায়তত যিমানবোৰ মাটিৰ কাম আছে সকলো কামত সভানেত্ৰীয়ে ব্যাপক কেলেংকাৰী সংঘটিত কৰিছে আৰু এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে পঞ্চায়তৰ ব্যক্তিসকলে আৰু ২ নং পালেংবাৰী চাৰিআলিৰ পৰা ৰৌমাৰী পাৰঘাটলৈ যোৱা যি চি ব্লক ৰাস্তা নিৰ্মাণৰ কাম আছে সেই চি ব্লক ৰাস্তা নিৰ্মাণৰ কামতো সীমাহীন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছে এইগৰাকী সভানেত্ৰীৰ বিৰুদ্ধে ৰাস্তা নিৰ্মাণ যি উপ সমিতি আছে যি সমিতিৰ সভাপতিক তেওঁ আহ্বান কৰিছে সভাপতিক আওকাণ কৰি বলপূৰ্বকভাৱে ৰাস্তা নিৰ্মাণ সমিতিৰ সভাপতিক আওকাণ কৰি তেওঁ বলপূৰ্বকভাৱে চহী আদায় কৰিছে আৰু চহী আদায় কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু সভানেত্ৰীৰ এই দুৰ্নীতিৰ লগত GRS কনিষ্ঠ যি অভিযন্তা আছে সেই অভিযন্তাই হাত উজান দিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে আৰু দুৰ্নীতিৰ সহনশীল চৰকাৰ তথা মন্ত্ৰী বিধায়ক আমোলা বিষয়াসকলে এই ক্ষেত্ৰত কি ভূমিকা ল'ব সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব বুলি ৰাইজে কৈছে যে কেনেদৰে ভূমিকা গ্ৰহণ কৰিব চৰকাৰে আৰু ৰাস্তা নিৰ্মাণ সমিতিৰ সভাপতিক আহ্বান কৰি বলপূৰ্বক চহী কৰি তেওঁ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু প্ৰথমে তেওঁ ষ্ট্ৰীট লাইটৰ কেলেংকাৰী কৰিছিল আৰু ষ্ট্ৰীট লাইটৰ কেলেংকাৰীৰ পাছতে ৰাস্তাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে আৰু সভানেত্ৰী ললিতা বৈশ্যৰ বিৰুদ্ধে এই সীমাহীন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু ইয়াৰ পূৰ্বে গাঁও পঞ্চায়তৰ নামত তেওঁ বহুতো দুৰ্নীতি কৰিছিল ষ্ট্ৰীট লাইটৰ নামত তেওঁ ধন আত্মসাৎ কৰিছিল আৰু দুৰ্নীতি সংঘটিত কৰি ৰাইজৰ ৰোষত পৰিছিল ললিতা বৈশ্য আৰু এইগৰাকী পঞ্চায়ত সভানেত্ৰীয়ে এইবাৰ দুৰ্নীতি কৰিলে ৰাস্তাৰ নামত অহা টকা আত্মসাৎ কৰি আমি জনাই আছোঁ ইতিপূৰ্বে গাঁও পঞ্চায়তৰ নামত অহা ষ্ট্ৰীট লাইটৰ নামত তেওঁ ব্যাপক দুৰ্নীতি সংঘটিত কৰি ৰাইজৰ ৰোষত পৰিছিল আৰু এইবাৰ মগনৰেগা আঁচনিৰ দুৰ্নীতিত সাঙুৰ খাই পৰিছে ললিতা বৈশ্য